खत्म खत्म आयो रे मां এরা দুখ পালে নেকি মালটো সাকে ফেকসার হৈ গল I got broads in Atlanta, just to throw me in the family. Credit cards in the scammers, hitting the licks in the bank. মই কিন্তু ভন্টিজনীক বৈ ভাল পোৱা নাই ইয়াকে কৰাৰ পিছত ইয়াৰ ঘৈণীয়েকে মোক কব बड़ा हरामी हो बेटा আৰু ইয়াৰ অডিয়েন্সে মোক কব अबे साले हेलो फ्रेंड्स আছে না আপোনালোক বহুত দিন रोस्टिंग ভিডিও নিদিয়া দেখি আপোনালোকে চাগে ভাবিছিল ই रोस्टिंग এৰি পেলানি ৰান্ধনিত ধৰিছে ৰান্ধনি ভাত বনা ই ৰান্ধনিত ধৰিছে কিন্তু না বাবা না মই रोस्टिंग কৰিছিলো रोस्टिंग কৰি যাও আজি ভিডিওৰ মাজলৈ টানি আনিছো এজন অসমৰ বিখ্যাত रोस्टार গুটিদা নামটো কিয় দিছো আপোনালোকে নিশ্চয় প্ৰথম ক্লিপটোত দেখিবলৈ পালে এখেতৰ ঢাংগিনী ৰিলছ দেখিলে আপোনালোক পগলা হৈ যাব এখেতৰ অৰ্ধাংগিনী ৰিলছ দেখিলে পগলা মানুহ ঘৰলৈ ঘূৰি আহিব আৰু ঘৰৰ মানুহ পগলা হৈ ৰাস্তাত ঘূৰি ফুৰিব এখেতৰ ভিডিও চাই উঠাৰ পাছত কেইজনমান ল'ৰা ফাটেকলৈ যোৱা উদাহৰণ মোৰ ওচৰত আছে গতিকে মই ফাটেকলৈ নগৈ ভিডিওটো আৰম্ভ কৰো বলক रुको जरा सबर करो ভিডিওটো মনোৰঞ্জনৰ কাৰণে বনোৱা হৈছে কোনো যাতে এই ভিডিওটোৰ পৰা একো গাত পাতি নলয় এটা তোমাৰ এটা মোৰ দুটা তোমাৰ এটা মোৰ হা তিনটা তোমাৰ তিনটা মোৰ চাৰিটা তোমাৰ এটা দুটা मस्त जोक मारा रे ये हंस रे हलकट हंस ভাল দেব শিশুগীতাই বিছনাত বহি ধেমালি কৰিছে পাৰিলে অকলমান ওচৰতে থকা অংগনবাদী লৈ যাব তাত বহি ধেমালি কৰিব দুটাই মিলি আৰু তাত খিচিৰো খোৱা বুলি আজিকালি মই শুনিবলৈ পাইছো গতিকে তাত গৈ এইবোৰ ধেমালি কৰিবা I got broads in Atlanta, just to throw me in the family. Credit cards in the scammers, hitting the licks in the bank. আমাৰ ঘৰত 1.5 মহীয়া এটা কেঁচুৱা আছে মানে আমাৰ ভাগিন এটা আছে দেই মই যদি তাক এই ইয়াৰ এটা ৰিলছ দেখুৱাই দিওঁ সি কণা বন্ধ হৈ যায় যদি সি কানি থাকে কি মই এই দুজন रोस्टार কি কম মই তেওঁলোকক অলপ অনুৰোধ জনাইছো যে কিবা এটা ভাল ৰিলছ বনোৱা যাতে মানুহে চাই সকলোৱে ভাল পায় তো বাকি আজিলৈতো ইমানেই আছিল আপোনালোকৰ তলত যে ৰঙা ৰঙৰ বাকচ আছে সেইটোৰ লগত ৰিলছ বনাওক অথবা তাৰ লগত অলুনুম বিলুন কৰক বাস ক্লিক हो जाना चाहिए को আজিলৈ বাই মই এটা ৰিলছ বনাওঁগে সো বাই বাই